নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে অঞ্চুৰ বছে অঞ্চুলৈ ফোন কৰিছিলে আৰু অঞ্চুলৈ ফোন কৰি অঞ্চুক কামলৈ নোযোৱাৰ বাবে অঞ্চুক বহুত গালি পাৰিছিলে আৰু অঞ্চুক সেই পোষ্টটোৰ পৰা উলিয়াই ডিমোশ্যন কৰি দিছিলে আৰু প্ৰিয়াক সেই পোষ্টটোৰ পৰা প্ৰমোশ্যন কৰি প্ৰিয়াক অফিচাৰ বনাই দিছিলে। আৰু সেই কথাটো শুনি অঞ্চুৰ বহুত খং উঠিছিলে আৰু অঞ্চুৱে প্ৰিয়াক মোৰ পোষ্টলৈ প্ৰমোশ্যন হৈ গ'ল আৰু মই ডিমোশ্যন হৈ গ'লো, গতিকে মই সেই কোম্পানীৰ কাম নকৰোঁ, মই বেলেগ কোম্পানীত কাম কৰিম বুলি প্ৰিয়াৰ আগত কৈছিলে। আৰু তেতিয়া প্ৰিয়াই তোমাৰ যি ইচ্ছা তাকেই কৰা বুলি অঞ্চুৰ আগত কৈ প্ৰিয়া তাৰ পৰা গুচি যোৱাত অঞ্চুৰ বহুত খং উঠা দেখিবলৈ পাইছিলে। আজিৰ খণ্ডটোত দেখিবলৈ পাব অঞ্চুৱে আজি নতুন কাম বিচাৰি বেলেগ কোম্পানীলৈ গুচি যাব আৰু অঞ্চুৱে ক'তো কাম নাপায় অৱশেষত ঘৰলৈ উভতি আহিব আৰু প্ৰিয়াই ঘৰলৈ আহি অঞ্চুক বহুত বেয়াকৈ গালি পাৰিব আৰু অঞ্চুক পাত্তা নিদিয়া হ'ব। আৰু তেতিয়া অঞ্চুৱে প্ৰিয়াই যে কেৱল স্বাৰ্থৰ বাবেহে ভাল পাই আছিলে এই সকলোবোৰ কথা বুজি পাব। এতিয়া বাৰু অঞ্চুৱে আকৌ অনুৰ ওচৰলৈ উভতি আহিব নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত শেখৰে পুৱতিলৈ ফোন মাৰি থাকিব আৰু পুৱতিক বহুত ডিষ্টাৰ্ব কৰি থাকিব আৰু এতিয়া পুৱতিৰ বহুত খং উঠিব আৰু পুৱতিয়ে এতিয়া যি দেখিছোঁ মই এই সকলোবোৰ কথা ভিনদেউক ক'ব লাগিব বুলি ত্ৰিদীপলৈ ফোন কৰি শেখৰৰ সকলোবোৰ কথা কৈ দিব। এতিয়া বাৰু ত্ৰিদীপে শেখৰক কি কৰিব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।